অসমৰ মাজেৰে ৰেল যোগে বহিৰাজ্যলৈ দৈনিক সৰবৰাহ হৈছে নিষিদ্ধ সামগ্ৰী। মাজনিশা ৰঙিয়া ৰেল ষ্টেচনত পেকেটে ওলাইছে গাঞ্জা। ৫টাকৈ বিশাল আকাৰৰ ট্ৰলি বেগৰ পৰা ৰেল আৰক্ষীয়ে জব্দ কৰিলে ৮২ কেজি গাঞ্জা। নামনিমা অবুত অসম এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। মণিপুৰৰ পৰা ডিমাপুৰ হৈ দিল্লীলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাওঁতে ৰেল আৰক্ষীৰ তালাচীত ধৰা পৰে ২ সৰবৰাহকাৰী। মণিপুৰৰ পূব ইম্ফলৰ জাৰিক খান আৰু আফৰোজ পাঠান নামৰ ২ সৰবৰাহকাৰী পৰিছে ৰেল আৰক্ষীৰ জালত। আৰক্ষীৰ চকুত ধুলি দি মণিপুৰৰ এই ২ সৰবৰাহকাৰী পলাবলৈ বিচাৰিছিল যদিও আৰক্ষীয়ে কৌশলেৰে জালত পেলায় দুয়োজনকে। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য হৈছে ৪৫ লাখ টকা। এই কথা জানিবলৈ দিয়ে ৰেল আৰক্ষীয়ে। সম্প্ৰতি দুজন সৰবৰাহকাৰীকে ৰেল আৰক্ষীয়ে চলাইছে তীব্ৰ জেৰা। এই সন্দেহযুক্ত লোকসকলক দেখা পাওঁ আৰু তেওঁলোকৰ এইটো ৫টা ট্ৰলি বেগ সম্পৰ্কে সোধপোছ কৰাত তেওঁলোকে কি আছে বুলি সোধাত তেওঁলোকে প্ৰথম অৱস্থাত পোৱা নাছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোকক ভালদৰে সোধপোছ কৰাত তেওঁলোকে ক'লে কি আমি মণিপুৰৰ পৰা আহিছোঁ, আমি দিল্লীলৈকে যাম। তো ইতিমধ্যে ট্ৰেইনখন ৰঙিয়া ৰেলৱে ষ্টেচন এৰিবলগীয়া হোৱাৰ পিছত আমি আমাৰ অচি ছাৰৰ পৰামৰ্শ মতে এওঁলোকক নমাই মেলি ৰঙিয়া ৰেলৱে ষ্টেচন প্লেটফৰ্ম নম্বৰ 1 MCO অফিচৰ ওচৰত এওঁলোকক নমোৱাৰ পিছত এতিয়া এওঁলোকক মানে মই অথৰিটি লেটাৰ পোৱাৰ পিছত আৰু 50 NDPS নটিছ এওঁলোকক চাৰ্জ কৰি এতিয়া আপোনালোকৰ সন্মুখতে এওঁলোকক মানে বডি তালাচী আৰু তথা এওঁলোকৰ বেগৰ তালাচী কৰিম। এতিয়া তালাচী কৰাৰ পিছত এওঁলোকৰ সন্মুখত যি উদ্ধাৰ হয় সেইটো জব্দনামা তৈয়াৰ কৰি এওঁলোকৰ ছিগনেচাৰ লৈ মেলি সাক্ষাতত আপুনি ১ নম্বৰ মই SI প্ৰহ্লাদ মণ্ডল ৰঙিয়া GRPSৰ আজি ৰঙিয়া GRPSৰ পৰা আজি আমাৰ টিম এটা সৈতে ৰঙিয়াৰ পৰা গুৱাহাটীলৈ ট্ৰেইন চেকিং ডিউটিলৈকে গৈছিলোঁ আৰু গুৱাহাটীৰ পৰা ৰঙিয়ালৈকে ট্ৰেইন চেকিং কৰি পেলাই আহি থকা অৱস্থাত চণ্ডীগড় ৰেলৱে ষ্টেচন পাৰ হোৱাৰ পিছত সন্দেহযুক্ত 2জন নাগৰিকক মানে কোড নম্বৰ কিমান আছিলে S6ত এই সন্দেহযুক্ত লোক 2জনক দেখা পালোঁ। তেওঁলোকক সোধপোছ কৰাৰ পিছত 5টা ট্ৰলি বেগ পোৱা গৈছিলে। সেই 5টা ট্ৰলি বেগত সন্দেহযুক্ত গাঞ্জা সৰবৰাহ কৰি লৈ আহি থকা অৱস্থাত পালোঁ। তেওঁলোকক পোৱাৰ পিছত যেতিয়া ৰঙিয়া ৰেলৱে ষ্টেচন পাৰ হওঁ অৱস্থাত তেওঁলোকক ট্ৰেইনখনৰ পৰা নমাই দিয়াৰ পিছত টোটেল 76 পেকেট সন্দেহযুক্ত গাঞ্জা আমি উদ্ধাৰ কৰোঁ। ক'ত ঘৰ তেওঁলোকৰ ঘৰ মণিপুৰত। তেওঁলোকৰ এছপাৰ মানে আধাৰ কাৰ্ডত গম পোৱা গৈছে তেওঁলোকে মণিপুৰৰ পৰা দিল্লীলৈকে সৰবৰাহ কৰিবৰ কাৰণে চেষ্টা কৰি আছিলে। ইতিমধ্যে আমাৰ টীমে ট্ৰেইনখন চেকিং কৰি অবুত আছাম এক্সপ্ৰেছ ডাউন সেইখনত চেকিং কৰি থকা অৱস্থাত তেওঁলোকক পোৱা হ'ল আৰু তেওঁলোকক আমি ৰঙিয়া ৰেলৱে ষ্টেচনত নমাই দিয়াৰ পিছত তেওঁলোকৰ এতিয়া বৰ্তমান ইয়াতে ৰঙিয়া ৰেলৱে ষ্টেচন PF নম্বৰ 1 ইন ফ্ৰণ্ট অফ MCO অফিচৰ সন্মুখত এতিয়া বৰ্তমান জোখমাখ চলি আছে। পৰৱৰ্তী সময়ত আমি আইনীভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সাজু আছোঁ। কিমানমান ওজন হ'ব যেন লাগে গোটেই আনুমানিক 76টা পেকেট পোৱা গৈছে। তো 80 কেজিৰ ওপৰত পাব লাগে আৰু কি আমাৰ সন্দেহ হৈছে। এতিয়া বৰ্তমান আমি জোখমাখ কৰি আছোঁ। জোখমাখ কৰাৰ অন্তত গম পোৱা যাব কিমানমান টকাৰ হ'ব গোটেইখিনি আনুমানিক। আমাৰ যিটো গভৰ্ণমেণ্টৰ ৰেট আছে পাৰ কেজিত আপোনাৰ 50 কেজি হয়। সেই হিচাপে আপোনাৰ যদি 50,000 হয় পাৰ কেজি, তো সেই হিচাপে যদি 80 কিলো হয় তেতিয়াহ'লে 40 লাখৰ ওপৰত হ'ব এজ পাৰ গভৰ্ণমেণ্ট ৰেট। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট, নিউজ ডেইলি আছাম।